আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় সুধীমণ্ডলী আৰু কলিয়াবৰৰ বিভিন্ন মইনা পাৰিজাতৰ পৰা অহা মোৰ বন্ধু বান্ধৱীসকল, জয় জয়তে মই জ্যেষ্ঠজনলৈ সেৱা আৰু কনিষ্ঠজনলৈ মৰম যাচি দুআষাৰ ক'ব বিচাৰিছোঁ। শ্ৰদ্ধাৰ সুধীমণ্ডলী, মই নিজেই এজন মইনা। মইনাসকলক উদ্দেশ্যি কোৱাত মোৰ কোনো জ্ঞান বা অভিজ্ঞতা নাই। পিতৃ মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনৰ উপদেশৰ কিছু অনুভৱে ক'ব বিচাৰোঁ। ভুল হ'লে মাৰ্জনা কৰিব। শাস্ত্ৰত উল্লেখ আছে যে আমি লাভ কৰা ব্যৱহাৰিক শিক্ষাই প্ৰকৃত শিক্ষা নহয়, আধ্যাত্মিক শিক্ষাহে প্ৰকৃত শিক্ষা। এই কথাটি আমি শিশু বয়সতে উপলব্ধ কৰিব লাগিব আৰু আধ্যাত্মিক শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ আমাৰ গুৰুজনাই যি আমাক অৱদান দি গৈছে, সেই অৱদান চৰ্চা কৰাৰ পৰিৱেশ পিতৃ মাতৃকে প্ৰবক্ষ কৰি জ্যেষ্ঠজনে পথ প্ৰদৰ্শন কৰি দিব লাগিব। আগতে যি পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ ব্যৱস্থা আছিল, এতিয়া সেই ব্যৱস্থা প্ৰায় নোহোৱা হৈ গৈছে। শিশুসকলৰ মনত পুৱা গধূলি প্ৰাৰ্থনা কৰা কথাটি পুনৰ জাগ্ৰত কৰিব লাগিব। প্ৰাৰ্থনাই আমি ভাবিব নোৱাৰাকৈ আমাৰ দৈনন্দিন জীৱনত বহুতো সুপ্ৰভাৱ পেলায়, যাৰ দ্বাৰা আমাৰ জীৱনবোৰ সুন্দৰৰ পৰা সুন্দৰতালৈ গতি কৰিব। প্ৰাৰ্থনা কৰিলে আমি জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু কনিষ্ঠজনৰ প্ৰতি মৰমীয়াল হৈ পৰোঁ। স্বাস্থ্যই পৰম ধন। আমি সৰুৰে পৰা নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ল'ব লাগিব। পুৱা শোৱাৰ পৰা সোনকালে উঠা, সুষম আহাৰ ভোজন কৰা, ফল মূল খোৱাৰ লগতে ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰিব লাগিব। বৰ্তমান সময়ত বজাৰত উপলব্ধ সকলো খাদ্যই আমাৰ শৰীৰৰ বাবে উপযোগী।